প্ৰেম প্ৰেম মানেনো কি আচলতে? প্ৰেম মানে হৈছে সমৰ্পণ। প্ৰেম মানে হৈছে বিশ্বাস। ধৰক এডাল গোলাপ ফুল। এই গোলাপ ফুলৰ গছডালৰ পৰা যদি আপুনি ফুলটো ছিঙি আনিব খোজে, সেইটো প্ৰেম নকয়, সেইটোক কয় আকৰ্ষণ। আপুনি গোলাপ ফুলটোৰ মোহত পৰিছিলে, কিন্তু যদি আপুনি গোলাপ ফুলডালৰ গুৰিত সদায় পানী দি থাকে, আপোনাৰ কোনো স্বাৰ্থ নোহোৱা কৰি, আপুনি কোনো এক্সপেক্টেশ্যন নৰখাকৈ যদি সেই গোলাপ ফুলডালৰ গুৰিত সদায় পানী দি ৰাখে, সেইটোক কয় প্ৰেম। বিকজ আপুনি নিবিচাৰে যে সেই গোলাপ ফুলডাল সদায় কাৰণে মৰি যাওক। তো সেই নমৰা স্বাৰ্থত বা গোলাপ ফুলডালক সদায় জীয়াই ৰখাৰ স্বাৰ্থত আমি কি কৰিব লাগিব? গোলাপ ফুলডালৰ গুৰিত সদায় পানী দিব লাগিব। কিন্তু যদি আমি ফুলটোৰ সৌন্দৰ্যতাত আকৰ্ষিত হৈ ফুলটো ছিঙি আনি পেলাই দুদিনমান লগত ৰাখোঁ বা তাক থৈও দিওঁ, কেইদিনমান পিছত কি হ'ব? ফুলটো মৰহি যাব, তাৰ পৰা সুবাস নোহোৱা হৈ যাব। কিন্তু যদি আমি ফুলডালত সদায় পানী দি থাকোঁ, সেই ফুলডাল আমাৰ লগত সদায় থাকিব বা সেই ফুলডালে আমাক সদায় সুবাসিত কৰি ৰাখিব। তো ফ্ৰেণ্ডছ, ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, আৰু আপুনি যদি সঁচাকৈ কাৰোবাক জীৱনত ভাল পাইছে, তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। থেংক ইউ।